নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ এটা অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ কণীৰ দম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কৰিবলৈ নাপাহৰিব। প্ৰথমতে লৈছোঁ কেৰাহী এখনত অলপ পানী, কণী আৰু আলু বইল কৰিবৰ কাৰণে। আপোনালোকে কণীখিনি একেবাৰে ঠাণ্ডা পানীতে দিব, নহ'লে গৰম পানীত দিলে কণী ভাগি যোৱাৰ চান্স থাকে। আৰু ইয়াত মই অলপ নিমখ দি দিছোঁ বইল কৰিবৰ কাৰণে। কণী আৰু আলুখিনি বইল কৰা সময়তে মই ৰচুন, আদা আৰু পিঁয়াজৰ পেষ্ট বনাই ল'লোঁ আৰু দিম 2 খিলা তেজপাত। মই বেছি বস্তু লোৱা নাই। আৰু লৈছোঁ বিলাহী। এয়া আমাৰ আলুখিনি বইল হৈ গ'ল। তাৰপিছত কণীকেইটা আমি ফ্ৰাই কৰি ল'ম। কণীকেইটা ফ্ৰাই কৰাৰ আগতে এনেকৈ কাটি ল'ম, তেতিয়া মছলাবোৰ ভিতৰলৈকে সোমাই যাব। কণীকেইটা ফ্ৰাই কৰিবৰ কাৰণে প্ৰথমতে দিছোঁ মই হালধি, তাৰপিছত দিম অলপ নিমখ আৰু তাৰপাছত দিম ৰেড চিলি। ৰেড চিলিটো ৰঙৰ কাৰণে দিছোঁ। কণীকেইটা ফ্ৰাই কৰি লোৱাৰ পাছত কণীকেইটা কাঢ়ি ল'লোঁ আৰু সেই তেলখিনিতে আৰু অলপ তেল দি তাত দিলোঁ তেজপাত, আদা, নহৰু আৰু ৰচুনৰ পেষ্টটো দি ল'লোঁ। তাৰপিছত এইখিনি ভালকৈ লৰাই ল'লোঁ আৰু তাৰপিছত দিলোঁ হালধি, তাৰপিছত দিলোঁ গৰম মছলা। গৰম মছলা দিয়াৰ পাছত বিলাহীখিনি দি এইখিনিও ভালকৈ লৰাই ল'লোঁ। বিলাহীখিনি ভালকৈ লৰাই লোৱাৰ পাছত ইয়াত দিছোঁ মই মিট মছলা, তাৰপাছত দিম নিমখ দিব নিজৰ জোখ অনুসৰি। তাৰপাছত দিলোঁ অলপমান ৰেড চিলি। এয়া আমাৰ বিলাহীখিনি সিজিছে আৰু ইয়াত দিম এতিয়া আলুখিনি পিটিকা কৰি ল'লোঁ। বিলাহী আৰু আলুখিনি ভালকৈ মিক্স কৰাৰ পাছত ইয়াত দিছোঁ পানী লৈছোঁ মই 2 কাপ। এয়া দেখিছে অলপ উতল আহিলে আৰু তাৰপিছত ইয়াত দি দিছোঁ কণীকেইটা দিয়াৰ পাছত শেষত দিছোঁ ধনিয়া পাউডাৰ। এয়া চব ভালকৈ কণী দমখিনি উতল আহি গৈছে আৰু এইখিনি ভালকৈ সিজি গৈছে। ইয়াৰ পাছত এইখিনি আমি কাঢ়ি ল'ম।